बिरलासित बरपुखरनि 400थि जोनोम सान फालिनायनि लोब्बायै सेमिनार खुंदों। क'क्राझार सोहोरनि साखाथि बड'फा नोगोराव थानाय बीटीसी सेक्रेटारियेट मावखुलिनि सावराय न'ब्लाङाव क'क्राझार जिल्ला खुंथायनि बानजायनायाव दिनै बिरलासित बरपुखरनि 400थि जोनोम सान फालिनायनि लोब्बायै बिरलासित बरपुखरनि जिउ जारिमिन आरो बिथांनि बिहोमानि सायाव फरायसाफोरखौ लानानै मोनसे सेमिनार खुंफुंनाय जायो। दिनैनि बे सेमिनाराव बुंथिगिरि महरै हांख्रायहरजानाय गुबुन गुबुन सोलोंथाइ फसंथाननि बिबुंगोरा आरो बुंथिगिरि लोगोसे मेलेमजिबिफोरा लासित बरपुखरनि जिउ जारिमिन, बिथांनि बिहोमा आरो आसामनि जारिमिननि सोमोन्दै फरायसाफोरनि गेजेराव फोरमायथिना होयो। हाबाफारियाव बाहागो लाफैदों क'क्राझार जिल्ला बेंगिरि बर्नाली डेका, बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर लाइस्राम लाडु सिंह, गागि थुनलाइगिरि डक्टर सुरत नार्जारी, साहित्य एकाडेमिनि बान्था मोनगिरि डक्टर इन्दिरा बर' लोगोसे जारिमिनारि आयदानि प्रफेसर बिथांमोनहा बाहागो लाना गुबुन गुबुन फरायसालिमाफोरनि फरायसाफोरजों लासित बरपुखरनि सायाव बायदि सोंनाय फिन्नायनि गेजेरजों हाबाफारिया जोबलाङो। কনক্লুড হ'ল আৰু তাৰ পিছত এক্সিবিশ্যন এখন আছে ডিচি অফিচ প্ৰেমাইছত। চেমিনাৰখন আমাৰ বিটিচি অডিটৰিয়াম হলত আমি কৰিছিলোঁ আৰু ইয়াৰ পিছতে সন্ধিয়াৰ ফালে আমাৰ হিউমেন চেইন আৰু কমিউনিটি লাইটিং অফ লেম্পছ আছে। আমি আটাই মিলিজুলি পেলাই চাকি মানে বন্তি প্ৰজ্বলন কৰিম গোটেই সমগ্ৰ লোকসকলে। আৰু আজিৰ চেমিনাৰখনত আমি বিভিন্ন কথা শিকিলোঁ বীৰ লাচিত বৰফুকনৰ বিষয়ে, যে তেখেতৰ যিখিনি মানে থিয়ৰিটিকেল যিখিনি কথা আছিলে বা যিখিনি কথা হিষ্ট্ৰী বুকছত পোৱা নাযায় আৰু লগতে ফেক্চুৱেল কথাখিনিও আজি গম পোৱা গ'ল। আৰু আটাইসকল যিসকল পাৰ্টিচিপেণ্টছ আছে উইথ লট অফ ইণ্টাৰেষ্ট দে হেভ লিচন টু দ্য এণ্টায়াৰ চেমিনাৰ। তো মোৰ নিজৰ কাৰণেও বহুতখিনি লাৰ্ণিং আজি হ'ল। আপোনাৰ কাৰণে এটা ভাল খবৰ আছিলে, কি খবৰ? যদি আপুনি বঁটা ৰাষ্ট্ৰীয় বঁটা হুকুম হ'ল হয়, নেশ্যনেল এৱাৰ্ড ফৰ ই গভৰ্নেন্স আমাৰ কোকৰাঝাৰৰ বাবে গৌৰৱৰ কথা। ইনফ্ৰাষ্ট্ৰাকচাৰ স্নেপশ্বট কোকৰাঝাৰ বুলি আপোনালোকে যদি ডাউনলোড কৰা নাই, আই উড ৰিকুৱেষ্ট ইউ টু ডাউনলোড। এইটো হৈছে যে এপটো যিকোনো মানুহে এণ্ড্ৰইড ফোন থাকিলে ডাউনলোড কৰিব পাৰে আৰু এপত জিঅ' টেগিং ফেচিলিটিজ আছে। তাত যেতিয়া আপোনালোকে বস্তুটো মানে অন কৰে, এপটো খোলে, তেতিয়া আপুনি ফটো এখন উঠাই তাতে যিকোনো আপোনাৰ কমপ্লেইন আছে যিকোনো বিভাগৰ ওপৰত, চৰকাৰী বিভাগৰ ওপৰত কমপ্লেইনটো দিব পাৰে আৰু আমি বেক এণ্ডত বস্তুটো ৰিচিভ কৰোঁ আৰু তাৰপিছত পৰাপক্ষত অতি সোনকালে আমি তাৰ ৰেজলিউশ্যনটো কৰাই দিওঁ। এইটো এৱাৰ্ড মাল্টিপল ৰাউণ্ডছ আছিলে। ফাৰ্ষ্ট অফ অল মানে আমাৰ কনচেপ্টটো বিচাৰে যে কি কি বস্তু আছে এপটোত, কেনেধৰণৰ মানে ইয়াতে কি কি বস্তু হয়। তাৰপিছত তেখেতসকলে টেকনিকেলি বস্তুটো চায় আৰু তেখেতসকলে ভাল পাইছে, কৈছে যে এনেধৰণৰ বস্তু অন্য জেগাতো ৰিপ্লিকেট হ'ব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, তেনেকৈ মানে ৱেল এপ্ৰিচিয়েটেড হয়।